সঁচাকে বাকেছ Hey everyone, আজি বহুত দিনৰ মূৰত সো আজি ব্লগটো বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে হেখলৈকে চাবলৈ নাপাহৰিব সো আজি আমি গৈ আছো পিকনিক টু বাঘমৰা পিকনিক 2025 সো আমি আজি পিকনিকলৈ ওলাইছো 2025 যেটো এন্ড হ'বলৈ হৈছে সো আজি বহুত এনজয় কৰিম আৰু ব্লগটো চাই থাকিব এন্ডলৈকে আৰু মই এটো ড্ৰেছ পিনিছো কেজুৱেল আৰু সো অলপ কেজুৱেলকে ওলাইছো কাৰণ দিনতো বহুত ৰ'দ ঠাণ্ডা দিন যদিও সো আমি একচুৱেলি কাজিনছ আৰু ওচৰৰ ভণ্টি কেজনীৰ লগত যাম ভাইটি ভণ্টি আৰু মোৰ নিজৰ কাজিন সিবলিং সব মিলি সো এয়া হৈছে মোৰ কাজিন সিষ্টাৰ আৰু মোৰ ভণ্টিহঁত সিহঁতে এফালে চাইডে চাইনি এবাৰ চাইনি এফালে চাইডে না চাইনি ধুনীয়া লাগিছে তো এফালে চাইডে সো আমাৰ যোনটো লোকেশ্যন হয় সেইটো হৈছে বাঘমৰা ইকো কেম্প য'ত আছে যোৰহাট আৰু আমি এতিয়া বৰ্তমান সব ৰেডি এভৰিথিং সব মানে আজৰি সো এতিয়া গাড়ীখন আহি আছে আৰু আমাৰ একচুৱেলি যোৱা কথা আছিলে 8টা বজাতে ৰাতিপুৱা কিন্তু আমাৰ যাওঁতে যাওঁতে দেৰি হৈ গ'ল কাৰণ বস্তুখিনি ৰেডি কৰোঁতে মেলিতে সময় লাগে সো ইনো পিকনিক বুলি ক'লে দেৰি হৈয়ে যায় একজেক্ট টাইমত কেতিয়াও ওলাই নহয় সো বৰ্তমান আমি গাড়ীলৈ ৰখি আছোঁ আৰু এই পোৱালীকেইটা দেখিছেনে কুকুৰটোক লৈ পিনি ইমান কিউট লাগিছে গোটেইকেইটা দৌৰি আছে কুকুৰটোৰ লগতে পপি হয় একচুৱেলি 1 year হৈছে এইটোও দৌৰি আছে পূৰা পাব হয় বহুত মৰম লগা সো ফাইনেলি গাড়ী পালেহি আৰু আমি এতিয়া সাজু হৈছোঁ সব ইনো বহুত এক্সাইটেডে আছোঁ আগদিনাখনৰ পৰা ফুল প্ৰিপাৰেশ্যন চলি আছিল বুলি ভালে চাই দিয়া oi 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 তোমালোক দুটা এফালে চাই দিয়া ইধৰ দেখো না পাবলিক হেৰি জুমনি ফালে হেল্ল উঠিলো এই মই জুমনি কৈছো দেহাৰ ফোনটো চাবলৈ গলো ইয়াকো সাইলেন্ট কৰিছো গাইজ ফাইনেলি আমি পিকনিক স্পট পালোহি এতিয়া জাগা বিচাৰি আছোঁ চাওঁ আমি বৰ্তমান জাগা বিচাৰি আছোঁ পোৱা নাই অতিনা হাই গাইজ আমি এতিয়া কাপোৰ লগাই আছোঁ এওঁলোক বহি আছে গাইজ সিহঁতে এই কাপোৰখনকে লগাব পৰা নাই সিহঁতে মানে কাপোৰে লগাব পৰা নাই তোমালোকৰ এইবোৰ লগাওঁতে চব এয়া কামত লাগি আছে এয়া বহি আছে আৰু আমাৰ মানে কি হৈছে সিহঁতে কাপোৰে মাৰিব পৰা নাই 8টা বজাতে অহা মানুহ আমি 8টা বজাত অহা মানুহ কেইটা বজাত আহিলো 11টা লোকে বনাই মেলি ব্ৰেকফাষ্ট এটো কি ব্ৰেকফাষ্ট লাঞ্চ কৰিও গ'ল সো ব্ৰেকফাষ্ট খাবলৈ বহিছো আমি সবে ৰেডি কৰি আছো গাইজ মই খাবলৈ আহিছো অকল ইয়াত আৰু এফালে সো এইকনৰ পৰা মোৰ ভইচ অভাৰটো দিব লগা হ'ল বিকজ বেকগ্ৰাউণ্ডত মিউজিক চলি আছিল কপিৰাইটৰ ইছ্যু আহি যায় সো সেইকাৰণে এতিয়া বৰ্তমান আমি চিকেনৰ প্ৰিপাৰেশ্যন কৰি আছিলোঁ ব্ৰেকফাষ্ট সকলোৱে কৰিলোঁ আমি ভেজিটেবলছ অলৰেডি ৰেডি কৰি লৈ গৈছিলোঁ জাষ্ট কাটিং কৰিব বাকী আছিল সো সেইখিনি কৰি আছোঁ চবে মিলি তাৰপিছত চিকেন বনাইছিলে ভণ্টি দুজনী চিলি আৰু ফুচকি এয়া চিকেন পুৰা ধুনীয়াকৈ আৰু বহুত বেছি টেষ্টি বনাইছিল বহুত টেষ্টি হৈছিলে খানা আমাৰ পিকনিকৰ সো সেইফালে চবে পাৰ্টি কৰি আছে ক'ল্ড ড্ৰিংকছ চিপছ তাৰপাছত আকৌ কমলা লৈ গৈছিলোঁ সেয়াও সৰু সৰুকৈ কাটি কাটি নিমখত দি সো ৰ'দত বহি পিনি খোৱাৰ কথাটো এটা বেলেগেই সবে ফটো ক্লিক কৰি আছে আৰু এই মোৰ মামা ছোৱালী মোৰ ভণ্টি
ওচৰৰ চব কাজিন সিবলিংছ নেবৰ্ছ চব আৰু চ' চিকেনখিনি তাহাঁত দুজনীয়ে বনালে চ' আমাৰ আইটেমছ আছিলে চিলি পনীৰ চিকেন কাৰী দেন পোলাও চালাড পাপৰ চাটনি আচাৰ মিক্স চব্জি চ' মিনিমাম আইটেমছ কিন্তু বহুত টেষ্টি হৈছিলে গাইজ এতিয়া আমি ফুৰিবলৈ আহিছোঁ অলৰেডি খানা চানা চব বনালোঁ এতিয়া আমি অকণমান ভ্ৰমণ কৰিবলৈ যাওঁ জানো আমি ইমান পিকনিকৰ পাৰ্টি বহুত আছে গাইজ এজোপা নাহৰ পুলি মানুহ এজনে দি থৈ গৈছে ৰুবলে জুবিনদাৰ নামত কিমান ভাল এটা ইনিচিয়েটিভ চ' আমি লাষ্টত ৰুই থৈ যাম আজি সঁচাকৈ বাঘমৰাত পাৰ্টি বহুত আহিছে পিকনিক পাৰ্টি মানে পুৰা ভিৰ আৰু যিহেতু আজি ছেটাৰডে হয় আৰু আমিও আহিছোঁ য়েছ আৰু সিহঁতৰ ফটো ছেশ্যন চলি আছে অথনিৰ পৰা কোনফালে নামিব পাৰি মই এইখন হোৱাইট চশমা ভেৰি গুড চাইনি লগত আছিলে চ' ফুৰি অহাৰ পাছত আমি লাঞ্চত বহিলোঁ যিহেতু দুপৰীয়া 3টা 3:30 অলম'ষ্ট হৈ গৈছিলে চ' তাৰ মাজতে বাঘমৰা এৰিয়াটোত কিছুমান পাৰ্টীয়ে গেমছো খেলাই আছিলে চ' এইবিলাকো ফূৰ্তি কৰিলোঁ এতিয়া কেইটামান বাজিলে নালাগে কোনেও নিজি 3:30 বাজিছে এইটো কিবা এটা গেম খেলাইছে ফ্ৰী শ্বট মাৰিব লাগে তেতিয়া এইটো গিফ্টত দিব ৰকচোন পাৰে নাই চাওঁ মাৰক আকৌ চ' যিহেতু 4টা 4:30 অলম'ষ্ট বাজিলেগে চ' অলপমান আমি চিল কৰিলোঁ তাতে চ' ৰিটাৰ্ণ হ'লোঁ আৰু আমি 4টা 4:30 বজাত ৰিটাৰ্ণেই হ'লোঁ চ' বহুত পাৰ্টি আছিলে সেইদিনাখন চ' ভালো লাগিলে বাৰু চবে ডান্স কৰি এনজয় কৰিলে চ' আমিও কৰিলোঁ আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আৰু আহিবলগীয়া নিউ ইয়েৰটো যাতে ভালে যাওক সকলোৰে চ' আজিলৈ আহিছোঁ বাই